মানে ব্ৰাইটনেছটো এনেকুৱা হৈছিলোঁ। চ' হাই গাইজ, কি খবৰ আপোনালোকৰ? ভাল, বহুত মজা। এণ্ড আই হোপ যদি আপোনালোকৰ ভালে আছে আৰু ময়ো ভালে আছোঁ। বৰষুণ দি আছে দেই। চ' গাইজ, আজি আমি আহিছোঁ চিগনেট মেঘনা পাৰ্ক আৰু ইয়াৰ আজি মই ট'ৰ কৰাম। লাইক মই আহিছোঁ এতিয়া বহুতবাৰ, কিন্তু মই কেতিয়াও ট'ৰ কৰা নাই। তো ভাবিলোঁ আজি এটা ট'ৰ কৰিলোঁ। আৰু এটা ইম্পৰ্টেণ্ট বস্তু আছে আৰু এটা বহুত ছাৰপ্ৰাইজ এটা আছে। সেই ছাৰপ্ৰাইজটো কি হয় মই আপোনালোকক ক'ম, কিন্তু অলপমান পিছত। তো তেতিয়ালৈকে ভিডিঅ'টো চাই থাকক, স্কিপ নকৰিব, বঢ়িয়াকৈ চাই থাকক, বহি চাওক, উঠি চাওক, আপোনাৰ কথা। কিন্তু ভিডিঅ'টো স্কিপ নকৰিব, আৰামছে চাওক বাছ। তো উইদাউট ৱেষ্টিং এনি টাইম, লেটছ গো। তো আজি এই ব্লগত মোক দেখা নাপাব, আজি ইহঁতকো দেখা পাব। ইয়াৰ নাম হ'ল, বহুত জনপ্ৰিয় হ'ল গুৱাহাটীৰ বাবু S1। কি খবৰ চবৰ। আৰু এইফালে আছে দীপদা, অংশুমান দা। তো চিধা আমি টাইম ৱেষ্ট নকৰি চিধা ভিতৰলৈ যাওঁ। খুল যা চিম এই হোৱাটছআপ। আকাশ, বহুত ভাল লাগিলে। আৰু আজি কিবা এটা ছাৰপ্ৰাইজ আছে তোমাৰ কাৰণে, গম পাবা। আৰু তোমাৰ লগত ফ্ৰেণ্ডছকেইটাকো ৱেলকাম কৰিলোঁ, ভাল লাগিলে আহিলে। এটা ব্লগত ৰেডি আছে চব একদম। তো আজি ভাল লাগিব মানে কিবা এটা ছাৰপ্ৰাইজ। ভাল লাগিব ন? য়েছ। তো লেটছ গো। মই 3 কোৱাৰ লগে লগে খুলি যাব। 3 বেছি নকওঁ, জাষ্ট এবাৰে ক'ম। 3, 2, 1। খুলিবি নে নুখুলো? ক খুলিবি নে নুখুলো? খুলি যা। ডিপ শ্বিট কথা এইবোৰ। কিপ ডিষ্টেঞ্চ ব্ৰ'। 6 ফ্ল'ৰৰ পৰা এবাৰ কৰি আহোঁ। কিপ ডিষ্টেঞ্চ লিখা আছে। ডিষ্টেঞ্চত থাকা তোমালোকে, অকণমান ডিষ্টেঞ্চত থাকা। মই মানে ডিষ্টেঞ্চটোৱে মই তলত মেইনটেইন কৰোঁ। মানে কি ক'বা আৰু, এতিয়া বেলেগে চাল। মিউজিক শুনা। কি ডিপ শ্বিট। চোৱা না, আপসাইড ডাউন। চ' গাইজ, এতিয়া আমি আহিছোঁ চিধা 6th ফ্ল'ৰ না। বঙাইগাঁৱত আহিছা আৰু যদি তোমালোকে চিগনেট অহা নাই, তো তোমালোকে এটা বস্তু মিছ কৰিবা। সেইটো হ'ল দ্য বিউটিফুল বঙাইগাঁও। এইবোৰ চিন মিছ কৰিলে আৰু কি বেলেগ। সেইকাৰণে তোমালোকক দেখাই দিছোঁ, চোৱা। লেটছ ফটোশ্বুট। প'জ। চ' গাইজ, এতিয়া আমি যাম। ঐ ভাই খোলা খা। ঐ ভাই ওপৰত গুচি গ'লোঁ মই। ভাই যাওক, কেই নম্বৰত আছে এতিয়া? 3rd ফ্ল'ৰ ন? খুল যা চিম। তো এতিয়া আমি গৈ আছোঁ দ্য বাৰ ছাইড, দ্য পুল ছাইড। এইটো হ'ল ক্লাব বাৰ, মানে কিডছ নট এলাউড। চ' গাইজ, আমি আহিছিলোঁ চিগনেট। এই জেগাটোত মানে মই ভিডিঅ' বনাব, মোৰ মানে এইটো ফেভৰেট জেগা হয় চিগনেটৰ। তো জেগাত মই অলকানন্দা ডান্স ভিডিঅ' শ্বুট কৰিছিলোঁ। এই লিটাৰেলি মোৰ ফেভৰেট জেগা। কিন্তু জেগাটো এতিয়া পানী দি চেছ, কিন্তু মই ভিডিঅ'জ বনাম অলপ পিছত। আৰু যোনবোৰ ভিডিঅ'জবোৰ আপোনালোকে দেখা পাব ইনষ্টাগ্ৰামত। চ' গাইজ, তেতিয়া আছিলোঁ আমি বাৰ ছাইডত, কিন্তু বাৰৰ ভিতৰত সোমোৱা নাই, কিন্তু আমি সোমাম অলপ পিছত। তো এতিয়া আমি যাই আছোঁ চিধা পুল ছাইড। চলো পুল ছাইড। চ' গাইজ, এইটো হ'ল দ্য পুল ছাইড অফ চিগনেট মেঘনা পাৰ্ক। আৰু এইটো জেগাৰ লগত মোৰ বহুত বস্তু কানেক্টেড আছে। লাষ্ট এক্সাম্পল বাৰ্থডে ছাৰপ্ৰাইজ এইটো জেগাতে। আৰু তেতিয়া আমি ভাবিছিলোঁ গা ধুম, কিনা যে গা ধোৱা হ'ব নহয় ঠিক নাই, ভিডিঅ'ত গম পাম লাষ্টত। আৰু এতিয়া আমি ইয়াত শুম বঢ়িয়াকৈ। তো এইটো আছিল চিগনেটৰ পুল ছাইড। ঘূৰি দেখাবলৈ বাচ্ছাটো ক'ৰ পৰা আহি যায়, 18+ কণ্টেণ্ট চাব পাৰিব মানে এতিয়া। যিহেতু চিমনে আমাক কৈছিলে কিটা ছাৰপ্ৰাইজ হ'ব, আমাক লৈ যাব এতিয়া। ছাৰপ্ৰাইজটো 21+। ই ৰাম। চ' গাইজ, পুল ছাইডৰ ভিউ দেখুৱাৰ পিছত তো এতিয়া আমি যাম এই ছাৰপ্ৰাইজটো, যোনটো বস্তু মই আপোনাক অথনিৰ পৰা ৰখাই আছিলোঁ। তো ছাৰপ্ৰাইজটো কি মই নাজানো, কিন্তু কিবা এটা খানা বোলে। তো ব'লক, খানাটো মই মিছ নকৰোঁ। এতিয়া আমি যাওঁ চিধা ভিতৰত।
ছাৰপ্ৰাইজেছ বুলি কৈছে যিহেতু ছাৰপ্ৰাইজেছটো চাব লাগিব ন এতিয়া কি হয় কি ছাৰপ্ৰাইজ এইটো ছাৰপ্ৰাইজ নহয় বুলি আমি চিধা যাওঁ এতিয়া ৰুমত এতিয়া গোটেই হ'ল এইটো চিগনেটৰ কি হয় একচুৱেলি ৰেষ্টুৰেণ্ট এতিয়া আমি গৈ আছোঁ প্ৰিয়া প্ৰাইভেট ডাইনিং ৰুম প্ৰাইভেট ডাইনিং ৰুম এইটো তোমাৰ প্ৰাইভেট ডাইনিং ৰুম এইটো হ'ল প্ৰাইভেট ডাইনিং ৰুম চিম এতিয়া বহা আৰামছে একদম খানা আহি যাব এইটোৱে হ'ল আজি ছাৰপ্ৰাইজ কি হয় এইটো এইটো তোমাৰ দম বিৰিয়ানী বুলি কয় অঁ। আজি আমি চিকেন দম বিৰিয়ানী ট্ৰাই কৰিম ইয়াৰে নতুনকৈ ষ্টাৰ্ট কৰিছে এণ্ড এইটো অফাৰ 26 ছেপ্টেম্বৰলৈকে আছে চ' ট্ৰাই কৰা তাৰপিছত ফিডবেকটো দিবা য়েছ য়েছ ফৰ চিয়'ৰ এণ্ড থেংক ইউ ছ' মাছ খোলা খোলা খুলি কাম তুমি ভালকৈ কৰাই ন খোলা খোলা জল্দি তো এতিয়া আমি খাম আৰু ই চাই থাকিব চালেও কেছ নাই আগতে ফুটো কৰি পেলাই দিছোঁ যে পেটটো নুফুলক তো আমি খোৱালৈকে আপোনালোকে টাইম লেপছ আমি কেনেকৈ খাওঁ আৰু পেটটো ভৰাক নিজৰ নেক্সট মেইন খানা খোৱাৰ পিছত ৰিটাৰ্ণমেণ্ট হৈ গ'ল নেকি আইচক্ৰীম খোৱাটো ইম্পৰ্টেণ্ট বেলেগত ৰিটাৰ্ণ কৰে টেষ্টি তাৰপিছত মানে খাই দিলোঁ ন এতিয়া পেটটো মানে বেছি ভৰ্তি হৈ গৈছিলে মানে बहुत बेसी भर्ती बहुत बेसी भर्ती दिव्या दिव्या खो चुका है खाना खा के इतना ही थक गया है बहुत মানে डीप কি ঘুমাই ক'ব? গৈছে মানে দিব্যা তো ये गोल মানে পুৰা বেক টু ইম্পৰ্টেণ্ট টপিক লাইক ফিডবেক কেনেকুৱা আছিল খানাটো খানাটো ধুনীয়া আছিল লাইক নৰ্মেল বিৰিয়ানীবোৰ যেনেকৈ থাকে তেনেকুৱা নাছিল অকণমান টেষ্টটো বেলেগ আছিলে আৰু যিহেতু চিমন দাই অলৰেডি কৈ দিছে লাইক কিয় কিমান দিনলৈকে আছে অফাৰটো তো যোন বঙাইগাঁও ওচৰ পাছৰ থাকা আৰু বঙাইগাঁৱত থাকা তো তোমালোকে আহা চিগনেটত বহুত এফৰ্ডেবল প্ৰাইজত তোমালোকে এইটো বস্তু টেষ্ট কৰিব পাবা তো আজিকালি মানে পইচাটো খৰচ কৰা যদি কিবা এটা ভাল বস্তু খাই কেনে কৰা অভিয়াছলি মানে সেইটোৱে আৰু ন তো লাইক সেইটোৱে মোক ক'ব আছিলে এণ্ড মানে যিখিনি পাৰোঁ সেইখিনি আমি ঘূৰিলোঁ চিগনেটত ভিতৰে ওপৰত তলত আৰু বাৰ আছিলে যাম ভাবিছিলোঁ বাট তাত কিছুমান প্ৰব্লেমৰ কাৰণে যাব নোৱাৰোঁ মানে নগ'লোঁ এইটো বাৰত মানে তো এই আছিল আজিৰ দিনটোৰ গোটেই ব্লগ মানে ফুড ৰিভিউ আছিলে আৰু অলপমান ট'ৰৰ লাইক এনেকুৱা চিষ্টেম তো আই হোপ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে যদি কি কৰিব লাগে আপোনালোকে জানে তো বাছ এতিয়া মোৰ ক'বলগীয়া আছিল বাকী আৰু একো নাই আৰু কিবা কবি নেকি কিবা ক'বা নেকি তুমি কিবা 18+ কণ্টেণ্টবোৰ এনেকাই থাকে তো লাষ্টলি চবকে বাই বুলি কৈ দিয়ে এবাৰ বাই বাই টাটা কি খবৰ চবৰ সবৰ চ্যানেল में मिलेंगे तो मैं अच्छे कुछ সব জায়গাত প্ৰমোশ্যন চলি যায় समोसा হাট